আজি আপোনালোকক এনেকুৱা কিছুমান তথ্য দিম, এনেকুৱা কিছুমান ভয়ংকৰ তথ্য দিব বিচাৰিম, যিবোৰ তথ্য জনাৰ পিছত আপুনি আচৰিত হৈ পৰিব। আপুনি এইটো ভাবিব আৰম্ভ কৰিব যে প্ৰকৃততে বা সঁচাকৈয়ে আমি এটা মুকলি জুবিন গাৰ্গৰ জাষ্টিছ বা জুবিন গাৰ্গৰ ন্যায় পামনে? ইয়াৰ প্ৰশ্ন উঠিব। কাৰণ শেহতীয়াকৈ SIT দলক পৰামৰ্শ প্ৰদান কৰিবলৈ এটা দল বা এটা টীম বনাই দিয়া হৈছিলে, আৰু সেই দলটোত সেই টীমটোত কোন কোন আছিলে বা পৰামৰ্শ প্ৰদান কৰিবলৈ কোন কোন গৈছিলে, সেই ব্যক্তিগৰাকীৰ নাম আজি আমি আপোনালোকৰ সন্মুখত স্পষ্ট কৰিব বিচাৰিম। প্ৰথমতেই অতনু ভূঞা, এজন জ্যেষ্ঠ সাংবাদিক। অতনু ভূঞা কোন হয় আপোনালোকে জানে? হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে কাষৰ আৰু ঘনিষ্ঠ এজন বন্ধু। তাৰ পিছতে হ'ল শিৱানু বৰা, আপোনালোকে সকলোৱে জানে BJP অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ এজন অপেন ছাপোৰ্টাৰ, তেখেত BJPৰ এজন অপেন ছাপোৰ্টাৰ। তাৰ পিছত হ'ল জাৰিৰ হুছেইন, আমি সকলোৱে চিনি পাওঁ জাৰিৰ হুছেইন অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাৰ কথা উঠা বহা কৰা এজন মানুহ। নিউজ লাইভত কৰ্মৰত আছিলে তেখেত, অৰ্থাৎ নিউজ লাইভ প্ৰাইডিষ্টৰ এটা অংশ, আৰু প্ৰাইডিষ্টৰ মেইন মানুহজন কোন আপোনালোকে নিশ্চয় জ্ঞাত। এতিয়া হ'ল তাৰ পিছত কোন? ডক্টৰ হিতেশ বৰুৱা। ডক্টৰ হিতেশ বৰুৱা হ'ল নেম কেয়াৰৰ অৰ্থাৎ গুৱাহাটীৰ যিটো নেম কেয়াৰ হস্পিটেল আছে সেইটোৰ মেনেজিং ডাইৰেক্টৰ। এবাৰ ভাবক, সেই নেম কেয়াৰৰ মালিক সঞ্জীৱ নাৰায়ণ, যিজন মানুহ সেই ছিংগাপুৰত এই অসমৰ পৰা যোৱা প্ৰথমজন ব্যক্তি, য'ত গৈ উপস্থিত হৈছিলে সেই জুবিন গাৰ্গৰ যিটো ইনচিডেণ্ট হৈছিলে, যোনটো ঠাইত হৈছিলে সেইটো ঠাইত উপস্থিত হৈছিল প্ৰথমজন ব্যক্তি হ'ল সঞ্জীৱ নাৰায়ণ। আৰু সেই সঞ্জীৱ নাৰায়ণৰ হস্পিটেল নেম কেয়াৰ, আৰু সেই নেম কেয়াৰৰ মেনেজিং ডিৰেক্টৰ ডক্টৰ হিতেশ বৰুৱা সেই দলটোত আছিলে, সেই SITক পৰামৰ্শ প্ৰদান কৰা দলটোত। তাৰ পিছত শুনক, শুভ্ৰ কৃংকৰ গোস্বামী জয়ন্তমল্ল বৰুৱাৰ এজন ঘনিষ্ঠ বন্ধু। আপোনালোকে নিশ্চয় জানে যে জয়ন্তমল্ল বৰুৱাৰ লগত কেনেকুৱা তেখেতৰ কানেকশ্যন। জয়ন্তমল্ল বৰুৱা কোন? অসমৰ এজন মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা। লিংকটো আপুনি এবাৰ চাওক, কোনটো লেভেলত ইয়াত ফিল্টাৰ কৰা হৈছে বা কোনজন মানুহক দি এটা দল বনোৱা হৈছে এই SITক পৰামৰ্শ দিবলৈ। তো সেই দলটোত আছে প্ৰাঞ্জল শইকীয়া, আমি সকলোৱে চিনি পাওঁ, BJPৰ এজন অন্ধভক্ত, হিমন্ত বিশ্ব শৰ্মাৰ এজন অন্ধভক্ত। তো এই এনেকুৱা কিছুমান মানুহক লৈ এটা দল বনোৱা হয় SITক পৰামৰ্শ প্ৰদান কৰিবলৈ, আৰু সেই দলটোত কোন কোন আছে ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ। আপোনালোকে আচৰিত হ'ব, ইয়াত আৰু এটা কথা মই এড কৰিব বিচাৰিম যে সঞ্জীৱ নাৰায়ণ যিজন ব্যক্তি আছিলে, প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণ, সেই ছিংগাপুৰ প্ৰথম অৱস্থাত গৈ উপস্থিত হৈছিলে, আৰু আমি দেখা পাইছিলোঁ যে সঞ্জীৱ নাৰায়ণেই স্বীকাৰ কৰিছিলে, তেখেতে এইটো একচেপ্ট কৰিছিলে যে সেই ছিংগাপুৰৰ পৰা অসমত ভুৱা যি বাতৰি আছিলে, ভুৱা খবৰ যে জুবিন গাৰ্গ স্কুবা ডাইভিং কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিলে, সেই ভুৱা বাতৰিটো সঞ্জীৱ নাৰায়ণে অসমত দিছিলে। তেখেতৰ ভুল হৈছে বুলি কৈছিলে, তেখেতে কৈছিলে ভুলতে দিছে। যিকে নহওক, কিন্তু সেইজন ব্যক্তিক লৈ আজি অসমৰ কোনো নিউজ চেনেলে একো কোৱা নাই। কাৰণটো কি? যিজন ব্যক্তিয়ে আহি প্ৰথমবাৰৰ বাবে প্ৰেছ মিট দি নিজক ধোৱা তুলসীৰ পাত কৰিছিলে, যিজনে কৈছিলে এই সম্পূৰ্ণ ঘটনাটোৰ বিৱৰণ দিছিলে, সেইজন মানুহক লৈ আজি কোনো প্ৰশ্ন নাই। সেইজন মানুহক এবাৰ SITয়ে মাতাও নাই, কোনো তদন্ত নাই সেইজন ব্যক্তিৰ ওপৰত। আচলতে কিয়? ইয়াৰ ৰহস্য কি? বা সেইজন ব্যক্তিক আমি কিয় পাহৰি গ'লো, এইটো আজিৰ দিনত প্ৰশ্ন উঠে। নিউজ চেনেলসকলে ভয়ত কৰা নাই, না কিবা সুবিধাৰ বাবে কৰা নাই, না কিবা ফিউচাৰ চাই এইটো কৰা নাই। সঞ্জীৱ নাৰায়ণক কোনো প্ৰশ্ন নাই, কোনো এটা ছিংগল কুৱেশ্যন তেখেতক সোধা নাই, কোনো তদন্তৰ আওতাত সঞ্জীৱ নাৰায়ণক কিন্তু অনা নাই। আচলতে কিয়? মোস্তফা কামাল আজাদী, সত্যৰঞ্জন বৰা, শিখা শৰ্মা, এনেকুৱা ননচেন্স কিছুমান ব্যক্তিৰ আগত যদি আপোনালোকে ভূমিখন ধৰি দিব পাৰে, কিন্তু যিজন ব্যক্তি ছিংগাপুৰত উপস্থিত আছিলে, যিজন ব্যক্তিয়ে নেকি সম্পূৰ্ণ ঘটনাটোৰ বিৱৰণ দিছিলে, যিজন ব্যক্তিয়ে নিজে এইটো কৈছে, একচেপ্ট কৰিছে যে মই ভুৱা খবৰবোৰ অসমত দিছিলোঁ, মোৰ খবৰৰ কাৰণে আজি গোটেই বিশ্বত এইটো প্ৰথমতে খবৰ উঠিছিলে যে জুবিন গাৰ্গ স্কুবা ডাইভিং কৰিবলৈ মৃত্যু হৈছে, সেই খবৰটো মই দিছিলোঁ, মোৰ ভুল হৈ গ'ল। সেইজন ব্যক্তিক আপোনালোকে কোনো প্ৰশ্ন কৰা নাই, কোনো ধৰণৰ আইনৰ আওতাত অনা নাই। আচলতে কিয়? এয়া প্ৰশ্ন উঠে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত